নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এইকেইদিন মই লক্ষ্য কৰিছোঁ যে আপোনালোকৰ গ্ৰেড 4 ভাইভাত অৰ্থাৎ ৰিড আপ টু ক্লাছ 8ৰ ভাইভা যি বৰ্তমান চলি আছে তাত আপোনালোকক কেইটামান কমন প্ৰশ্ন সুধিছে আৰু এই কমন প্ৰশ্নকেইটা মই সদায় আপোনালোকক মোৰ ভিডিঅ'ত কৈ থাকোঁ যে এইকেইটা প্ৰশ্ন সুধিছে বুলি। গতিকে মই সেই কমন প্ৰশ্নকেইটা হাইলাইট কৰি দিব বিচাৰিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। গতিকে আপোনালোকৰ আগন্তুক যাৰ ভাইভা আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি ইম্পৰ্টেণ্ট হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, মাজতে স্কিপ নকৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, তেতিয়া আপোনালোকৰ আগন্তুক দিনকেইটাত ভাইভাটো ভাল হ'ব। ঠিক আছে। আৰু আপোনালোকলৈ এটা বিশেষ অনুৰোধ, যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে বৰ্তমানেও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ ভালৰ কাৰণে মই ভিডিঅ' এইকেইদিন বনাই আছোঁ সদায়। আপোনালোকৰ ভাইভা যেতিয়াৰ পৰা ষ্টাৰ্টিং হৈছিল তেতিয়াৰ পৰা মই ভিডিঅ' আপোনালোকৰ কাৰণে বনাই আছোঁ। গতিকে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। ঠিক আছে। চ' এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আপোনালোকৰ ৰিড আপ টু ক্লাছ 8 লেভেলৰ ভাইভাত বহুতো কমন প্ৰশ্ন সুধিছে। ডেইলি এইকেইটা প্ৰশ্ন সোধা দেখা পোৱা গৈছে। মই সেইকেইটা আপোনালোকক এতিয়া কৈ যাম আপোনালোকে এফালৰ পৰা। গতিকে আপোনালোকে ভালদৰে মন দি যাব। ঠিক আছে। প্ৰথমতে আপোনালোকক ইন্ট্ৰডাকশ্যনত কি সোধে সেইকেইটা মই প্ৰথমতে কৈ লৈছোঁ। সদায় একেটা প্ৰশ্নই সোধে যিহেতু। গতিকে আপোনালোকক প্ৰথমতে ইন্ট্ৰডাকশ্যনত হয়তো পাৰ্চন টু পাৰ্চন ৱাইজ বেলেগেও সুধিব পাৰে, কিন্তু হয়তো আপোনালোকক মেক্সিমামকে এইকেইটা প্ৰশ্ন সুধিব। ঠিক আছে। চ' আপোনালোকক প্ৰথমতে সুধিব ঘৰ ক'ত, আপোনালোকৰ জিলাখনৰ নাম কি সুধিব। তাৰপিছত আপোনাৰ ঘৰত কোন কেনেকৈ আছে সেইটো প্ৰশ্ন সুধিব। আকৌ আপোনাৰ মা দেউতাই কি কৰে সেইকেইটা প্ৰশ্ন সুধিব। হয়তো আপোনালোকক গোটেইকেইটা প্ৰশ্ন নুসুধিব পাৰে, তাৰে মাজৰে এটা দুটা প্ৰশ্ন আপোনালোকে চিয়'ৰ সুধিব। ঠিক আছে। চ' তাৰপিছত আপোনালোকক সুধিব যে আপুনি বৰ্তমান কি কৰি আছে, পঢ়ি আছেনে বা অন্য বৃত্তিত জড়িত হৈছে সেইটো প্ৰশ্ন সুধিব। গতিকে তাৰ আপোনালোকে সঠিক উত্তৰ দিব। যদি আপোনালোকে পঢ়ি আছে তাৰ দেন ক'ব আপোনালোকে মই পঢ়ি আছোঁ, আৰু কি পঢ়ি আছোঁ সেইটো কোৱাৰ পাছত আপোনালোকক সুধিব যে আপুনি যদি আপুনি গ্ৰেজুৱেশ্যন কৰি আছে বৰ্তমান, তেতিয়া আপোনালোকক সুধিব যে মেজৰ ছাবজেক্টটো কি আছে বুলি। তেতিয়া আপোনালোকে ক'ব যে মেজৰ ছাবজেক্টটো কি, আৰু সেই মেজৰ ছাবজেক্টটো কোৱাৰ পাছত আপোনালোকক হয়তো সেই মেজৰ ছাবজেক্টটোৰ ওপৰতে দুই এটা প্ৰশ্ন সুধিব পাৰে। বেছি টান প্ৰশ্ন নুসুধে, উজু প্ৰশ্ন সুধিব। ঠিক আছে। আৰু এটা কমন প্ৰশ্ন এইখিনিতে সোধা দেখা পোৱা গৈছে যে আপুনি বৰ্তমান কিয় এই গ্ৰেড 4 চাকৰিটো কৰিবলৈ ইচ্ছুক, এনেধৰণে প্ৰশ্ন সুধিছে। গতিকে আপোনালোকে তাৰ উত্তৰ দিব। ঠিক আছে। আকৌ আপোনালোকৰ ভাইভাত সোধা জিকেৰ প্ৰশ্নসমূহৰ ভিতৰত কমন প্ৰশ্নসমূহ হৈছে প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ নাম সুধিছে, ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ নাম সুধিছে, অসমৰ ৰাজ্যপালৰ নাম সুধিছে। গতিকে তাৰ উত্তৰত আপোনালোকে ক'ব প্ৰেছিডেণ্টৰ নাম ক'ব দ্ৰৌপদী মুৰ্মু। ঠিক আছে। আকৌ ক'ব ভাইচ প্ৰেছিডেণ্টৰ নাম সুধিলে তেতিয়া ক'ব জগদীপ ধনখড়, তেখেত হৈছে আমাৰ দেশৰ ভাইচ প্ৰেছিডেণ্ট। আকৌ অসমৰ ৰাজ্যপালৰ নাম হৈছে প্ৰফেচৰ জগদীশ মুখী, তেখেত হৈছে অসমৰ ৰাজ্যপাল। আৰু এটা কমন প্ৰশ্ন হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেইখন দলং আছে আৰু এই দলং কেইখনৰ নাম কি সেইটো প্ৰশ্ন প্ৰায়ভাগকে সুধিছে। আৰু ইয়াৰ উত্তৰত আপোনালোকে ক'ব যে টোটেল 6খন আছে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, আৰু সেই দলং কেইখনৰ নাম আপোনালোকে একাদিক্ৰমে ক'ব যে ঢলা শদিয়া ব্ৰিজ অৰ্থাৎ ভূপেন হাজৰিকা সেতু, তাৰপিছত বগীবিল দলং, কলীয়া ভোমোৰা দলং, তাৰপিছত আপোনালোকৰ শৰাইঘাট দলং, আকৌ শৰাইঘাট দলঙৰ কিনাৰতে নতুনকৈ নিৰ্মিত নিউ শৰাইঘাট দলং, তাৰপাছত হ'ল নৰনাৰায়ণ সেতু। ঠিক আছে। এই 6খনৰ নাম আপোনালোকে ক'ব। আৰু এটা কমন প্ৰশ্ন হৈছে, এই কমন প্ৰশ্নটোত আপোনালোকক ফুল মিনিং সুধিছে। ফুল মিনিং কিহৰ সুধিছে, চেবাৰ ফুল মিনিং সুধিছে, ASTC ফুল মিনিং সুধিছে, তাৰপিছত MVR ফুল মিনিং সুধিছে। গতিকে ইয়াৰ উত্তৰত আপোনালোকে ক'ব চেবাৰ ফুল ফৰ্মটো হৈছে ছেকেণ্ডেৰী এডুকেশ্যন ব'ৰ্ড অফ আছাম, তাৰপিছত MVR ফুল ফৰ্মটো হৈছে মটৰ ভেহিকুল ইনস্পেকশ্যন, তাৰপিছত ASTCৰ ফুল ফৰ্মটো হৈছে আছাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্প'ৰেশ্যন। ঠিক আছে। আৰু এটা কমন প্ৰশ্ন হৈছে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিলে আৰু কাৰ মাজত হৈছিলে। ঠিক আছে। শৰাইঘাটৰ যুদ্ধ 1671 চনত হৈছিলে, আৰু কাৰ মাজত হৈছিলে, আহোম আৰু মোগলৰ মাজত। আৰু সোধা কমন প্ৰশ্নসমূহৰ ভিতৰত হৈছে আপোনাৰ ডিষ্ট্ৰিক্টৰ MLA জনৰ নাম কোৱা, আৰু আপোনাৰ ডিষ্ট্ৰিক্টত কেইটা সমষ্টি আছে আৰু এই সমষ্টি কেইটাৰ নাম ক'বলৈ দিছে। গতিকে এইটো এটা কমন প্ৰশ্ন। ইয়াৰ উত্তৰ আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখনত চাই আপোনালোকে এইটো চাই যাব। ঠিক আছে। লগতে আপোনালোকক DC জনৰ নামো সুধিছে আপোনাৰ ডিষ্ট্ৰিক্টৰ, গতিকে তেখেতৰ নামো আপোনালোকে ভালদৰে চাই যাব। ঠিক আছে। আৰু এটা কমন প্ৰশ্ন হৈছে অসমৰ জাতীয় সংগীতটো কি আৰু কোনে লিখিছিলে। ইয়াৰ উত্তৰত আপোনালোকে ক'ব অ মোৰ আপোনাৰ দেশ, আৰু কোনে লিখিছে, লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখিছিলে। আকৌ সুধিছে কিছুমানক ভাৰতৰ জাতীয় সংগীতটো কি আৰু কোনে লিখিছিলে সেইটো প্ৰশ্ন সুধিছে।
আৰু এটা কমন প্ৰশ্নৰ ভিতৰত এটা হৈছে মাজুলীৰ পৰা যোনসকল গৈছে আৰু মাজুলীৰ আশে পাশে থকা জিলাকেইখনৰ পৰা যোনসকল গৈছে তেওঁলোককো এটা প্ৰশ্ন সুধিছে যে মাজুলী কিহৰ বাবে বিখ্যাত আৰু মাজুলীত থকা কেইখনমান সত্ৰৰ নাম সুধিছে। গতিকে আপোনালোকে মাজুলীত থকা সত্ৰ কেইখনমানৰ নাম আপোনালোকে চাই যাব। ঠিক আছে। উজনিসকলৰ লগতে নামনি কিছুমান কেণ্ডিডেটকো সুধিছে মাজুলীৰ ওপৰত প্ৰশ্ন। গতিকে আপোনালোকে উজনি নামনি দুইখিনিয়ে আপোনালোকে ভালদৰে চাই যাব মাজুলীৰ ওপৰত। ঠিক আছে। তাৰপিছত আপোনালোকক কিছুমানে সুধিছে যে বৰাক উপত্যকা দুখন ডিষ্ট্ৰিক্টৰ নাম সুধিছে। গতিকে তাৰ উত্তৰত আপোনালোকে ক'ব কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। আকৌ কিছুমানক সুধিছে BTADৰ ডিষ্ট্ৰিক্ট কেইখনৰ নাম সুধিছে। তাৰ উত্তৰত আপোনালোকে ক'ব কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। আৰু কিছুমানক সুধিছে যে বড়োলেণ্ড টেৰিটৰিয়েল অট'নমাছ ডিষ্ট্ৰিক্ট আৰু BTAD ফুল মিনিংটো সুধিছিলে আৰু BTAD ফুল মিনিংটোৰ সেইটোৱে বড়োলেণ্ড টেৰিটৰিয়েল অট'নমাছ ডিষ্ট্ৰিক্ট। গতিকে আপোনালোকক আকৌ কিছুমানে সুধিছে যে BTAD কেতিয়া ফৰ্ম হৈছিলে সেইটো প্ৰশ্ন সুধিছিলে বহুতকে আৰু কেতিয়া ফৰ্ম হৈছিলে 2003 চনত। ঠিক আছে। আৰু এটা কমন প্ৰশ্ন হৈছে অসমত টোটেল কেইটা ৰিফাইনেৰীজ আছে আৰু তাৰ উত্তৰত আপোনালোকে ক'ব যে 4টা ৰিফাইনেৰীজ আছে আৰু বহুতকে সেই ৰিফাইনেৰী 4টা নাম সুধিছে। গতিকে ইয়াৰ উত্তৰত আপোনালোকে ক'ব নুনমাটি ৰিফাইনেৰী, নুমলীগড় ৰিফাইনেৰী, বঙাইগাঁও ৰিফাইনেৰী আৰু ডিগবৈ ৰিফাইনেৰী। আৰু বহুতকে সুধিছিলে যে ডিগবৈ ৰিফাইনেৰীটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে। তাৰ উত্তৰত আপোনালোকে ক'ব যে 1901 চনত ডিগবৈ ৰিফাইনেৰী এষ্টাব্লিছ কৰা হৈছিলে। ঠিক আছে। আৰু এটা কমন প্ৰশ্ন হৈছে যে 1 ফুটত কিমান ইঞ্চেছ থাকে সেইটো প্ৰশ্ন সুধিছিলে। গতিকে ইয়াৰ উত্তৰত আপোনালোকে ক'ব যে 1 ফুটত 12 ইঞ্চেছ থাকে। ঠিক আছে। আৰু এটা কমন প্ৰশ্ন হৈছে যে ভাৰতত টোটেল কেইখন ৰাজ্য আছে আৰু অসমত কেইখন টোটেল ডিষ্ট্ৰিক্ট আছে। এইটো প্ৰশ্ন কমন প্ৰশ্ন। গতিকে ইয়াৰ উত্তৰত আপোনালোকে ক'ব যে ভাৰতত বৰ্তমান 28খন ৰাজ্য আছে আৰু অসমত 31খন ডিষ্ট্ৰিক্ট আছে। ঠিক আছে। আৰু কমন প্ৰশ্নৰ ভিতৰত হৈছে যে অসমৰ বৰ্তমান মন্ত্ৰীসকলৰ নাম সুধিছে 2 কৃষি মন্ত্ৰীৰ নাম সুধিছে, তাৰপিছত এডুকেশ্যন মিনিষ্টাৰৰ নাম সুধিছে, তাৰপিছত ফাইনেন্স মিনিষ্টাৰৰ নাম সুধিছে। গতিকে আপোনালোকে চাই যাব, আন কেইজনো চাই যাব, আন ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰসকলৰ নামো আপোনালোকে ভালদৰে চাই যাব। পাৰিলে আপুনি গোটেইখিনি চাই যাব। ঠিক আছে। চ' মই এই ভিডিঅ'টোত আপোনালোকক কেইটামান কমন প্ৰশ্ন উলিয়াই দিলোঁ, কাৰণ এই প্ৰশ্নকেইটা মই সদায় পাওঁ যে এইকেইটা প্ৰশ্ন সুধিলে বুলি কয়। আৰু যিহেতু প্ৰতিদিনে এইকেইটা প্ৰশ্ন মই কমন পাওঁ, গতিকে আপোনালোকলৈ লৈ আনিলোঁ আজি ভিডিঅ'টোত গোটেইকেইটা প্ৰশ্ন যিকেইটা মই সদায় ক'ব লগা হয় মোৰ ভিডিঅ'ত। গতিকে আপোনালোকে ইয়াৰ পৰা অলপ হ'লেও উপকৃত হ'ব বুলি মই ভাবিছোঁ। আৰু এইকেইটাই নহয়, আপোনালোকক আৰু প্ৰশ্ন সুধিব। গতিকে ইমানো টান প্ৰশ্ন নুসুধে, আপোনালোকে চিন্তা কৰিব নালাগে। গতিকে আপোনালোকে ভালদৰে প্ৰিপেয়াৰ কৰক। আগন্তুক যাৰ ভাইভা আছে। চ' ভিডিঅ'ত ইমানখিনিয়ে কথা আছিলে। চ' থেংক ইউ।